নমস্কাৰ। আজি মোৰ পৰম সৌভাগ্য আহি আহি নাৰায়ণৰ ওচৰতে ওলালহি। প্ৰণাম। আহা মামা, তোমাৰ কথাকে ভাবি আছিলো। কুৰুক্ষেত্ৰৰ ভাৱেৰে মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলা? মাজতে মামা। তেনেহলে আমাৰো দিন গলিল। কিয় মামা? অতদিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰৰ গণন কাৰ্যত ব্যস্ত আছিলা কাৰণে আমি চকুত নপৰিছিলো। আৰু এতিয়া যদুপতিয়ে সেইবোৰ শেষ কৰি আমাৰ দৰে সৰু সৰু তৰাৰ লেখত ধৰিলাহি। আমিতো পপীয়া তৰা, আমাকতো খহা